নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ ঘৰখনৰ কাৰণে ছাৰপ্ৰাইজ এটা আছে। ছাৰপ্ৰাইজটো আহি পোৱাহি নাই, আহি পালে আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰাব। কি কেনে লাগে? 10 টকা বুলি ভাব। 10 টকা কেনে লাগে? চব মিছল খাবলৈ লাগে নেকি? সেই হেৰিয়াত আছে যা বুলি কয়, সেই পুস্তকখন নিজৰ পইচা 10 টকা এটা আছে দিব। 10 টকা আমি এলে চব মিছল বেপাৰী আহিছে, চব মিছল খাম। দিছা এটা ওচৰত আছে কিন্তু তথাপিতো মোৰ ওচৰত 10 টকা নাই। মোৰ ওচৰত এটা কেমেৰা ভাঙি যাব বিদ্যা আমি উঠাই আছো। আমি চব মিছল নিবলে মানুহবোৰ আহিছে, এটা এটাকে আহিছে। এইটো মটু আহিছে, মটু। মোবাইল মাৰি দিছে, মোবাইলত মাৰি দিছে। কৌশিক জ্বলা খাবি নে নাখাৱ? আজি আমাক খুৱাইছে। আজি 50 টকা লৈ আহিছে। গেছা দিব দেই। মোৰতো এক্সট্ৰা বনাব নেকি? বেয়া জ্বলা লাগিব, জ্বলা খাট্টা লাগিব, খাই মই মৰি যাব লাগিব নে জ্বলা খাই। হয় নেকি? অকল জ্বলা হেৰি দিম কেঁচা। বনাই দিয়া 10 টকাৰ খাই আমনি লাগিছে কি দিয়ে আকৌ। এইটো কি জলকীয়া নেকি? চাট মছলা আছে নাই? 10 টকা দি দিম, দি দিম 10 টকা দি দিম। নটো দিম হা। ৰূপাই পালো হা, আমাক দি দিম। মই ভিডিঅ' দি দিম বোলো। তোমাৰখন ফুল পইচা এখন তাতে দিছে নি? কি মোবাইল দেখিলে পগলা লবি নি? লাগে 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 লাগে। এয়া ট্ৰেক্টৰৰ নাম বাৰ্টি। খুৰীহঁতে বাহিৰত চব্জি কাটি আছে, ব'লক আপোনালোকক দেখাওঁগে তেনেহ'লে। তেনেকে বান্ধি দিয়ক, তাৰমানে তেনেকে বান্ধি তেনেকুৱা কথা নক'ব পাই। খালি বেলেগ বস্তু
চলি আছে, উৎপাত কৰি আছে, চাওক দেই সিহঁতক। এই দুজনী, এজনী বৌ, এজনী খুৰী মাছৰ চব্জি বনাই আছে। এই খুৰীয়ে দেখাব এতিয়া। কি বনাইছে কৈ দিয়কচোন, আপোনাৰ ভাগত কি পৰিছে? দেখাই দেখোন। মাছ, জাতিলাও, বিলাহী, এয়া মাছ আৰু গাহৰি বনাই আছে বাৰু। গাহৰি দেখাম বাৰু ৰ'ব। এতিয়া দেখিবলৈ ইমান ভাল হোৱা নাই, হয় নাই? আৰু অলপ পিছত কোনে আহি আছে? এজনী আমাৰ ঘৰৰ ওচৰ বৌ। গাহৰি মাংস এইখিনি ভাজিছে না, এইখিনি গাহৰি, এইখিনি মাছ। ইয়াত কি আছে? দালি আৰু কুকুৰা জোল বনাই আছে। এইখিনি কুকুৰা জোল। ৰান্ধনী এজনী।